সেইবিলাকহে আছে এই বাইকখনে মোক এটা কথা শিকালে যে জীৱনত যদি ওপৰলৈ উঠিব লগা হয় যিবিলাক প্ৰয়োজন নোহোৱা বস্তু জীৱনত সেইবিলাক বাদ দিব লাগিব এই বাইকখনত চাওক মাতগাজ চাতগাজ খুলি থৈ দিছে তো আপুনিও জীৱনৰ পৰা প্ৰয়োজন নোহোৱা বস্তুবিলাক বাদ দি দিয়ক তেতিয়াহে ওপৰত উঠিব পাৰিব এই পৃথিৱীত যিমান ভুল ডিচিশ্যন হৈছে আজিলৈকে সকলোবোৰ খং ৰাগ মানে নিউট্ৰেল অৱস্থাত লোৱা ডিচিশ্যন নহয় ধৰক আপোনাৰ তামাম কাজিয়া লাগিছে যাক ভাল পায় আৰু মানে লাইফ পাৰ্টনাৰৰ লগত আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত আপোনাৰ ব্ৰেকআপ দিব ইচ্ছা গৈছে ব্ৰেকআপ নিদিব অলপ সময় ৰখক কওক তেখেতক যে অলপ সময় ৰখোঁ নেকি আমি 4 ঘণ্টামান কাৰণ আমাৰ এতিয়া খং উঠি আছে নিউট্ৰেল অৱস্থাত নাই মাইণ্ডটো নিউট্ৰেল অৱস্থাত আহিব দিয়ক তেতিয়া ভাবক যে এতিয়া কি কৰা যায় আৰু সেই ডিচিশ্যনটো যি ল'ব নিউট্ৰেল অৱস্থাত সেইটোহে সঠিক ডিচিশ্যন হ'ব এজন মানুহৰ যদি সেকেন্ড অপশন থাকে টেনশন নহয় এটা লৰাই পঢ়ি আছে ডক্টৰ পঢ়ি আছে তাৰ মেইন উদ্দেশ্য ডক্টৰ কিন্তু যদি সি এনেকৈ ভাবি থৈছে যদি মই ডক্টৰ হ'ব নোৱাৰো এই বিজনেছটো মই কৰিম তাত টেনশন নহয় লাইফটোৱে ইমান চিৰিয়াছ নহয় মোৰ মতে আমি আজি আছো কালি মৰি যাম বা ক'ব নোৱাৰো কি হয় কালিৰ কথা তো সেইবাবে ভাবো কি প্ৰতিটো মুমেণ্ট এনজয় কৰিব লাগে যেনেকৈ আছো তাত হাই উঠি থাকিব লাগে আৰু মানুহৰ ষ্টাইল চাই কেতিয়াও লেভেল দিয়া বুলি নাভাবিব আপুনি ল'ৰা এজন দেখিছে ছোৱালী এজন দেখিছে পুৰা ষ্টাইল দি মানে কিবা হৈ গৈছে আৰে ভাই সি মানুহ হয় তাই মানুহ হয় তো তাই ভিতৰৰ পৰা কিবা এটা আহিছে থট এটা সেইটো বাহিৰত উলিয়াই আনিছে বডিটো ষ্টাইল কৰিছে কুকুৰ মেকুৰীটো নহয় ষ্টাইল নকৰিব তো ষ্টাইল মানে কেতিয়াও লেভেল নহয় অসমৰ মানুহৰ মাইণ্ডছেটটোৱে বেলেগ অনলি চাকৰিহে লাগে যেনেকৈ নহওক প্ৰাইভেটত হ'লেও চাকৰি লাগে সেইবাবে এতিয়া চাকৰিয়ে কৰিম বাৰু কিন্তু পালেহে কৰিম ছোৱালীৰ বাপেকে সুধিব তুমি কি কৰ যে মই আলুৰ বেপাৰ কৰোঁ মাহত কিমানমান পোৱা 5-6 লাখ থাকে আৰু আলুৰ বেপাৰ কৰি 5-6 লাখ থাকে মানে এজন মানুহৰ তো মানে সেইভাবে কৰিব আৰু ছোৱালীৰ বাপেকটো এনেকৈ ক'ব দে অলপ বচোন আৰু এটা আহিব তুমি কি কৰা কি ক'ব মই কেৰাণী 4th গ্ৰেড কেৰাণী হয় মই দৰমহা কিমানমান পোৱা পাওঁ আৰু 30-40 মান থাকে বিয়া পাতিব নালাগে এতিয়াই লৈ যোৱা কইনাটো এনেকুৱা টাইপৰ মানে বেপাৰী যে সি 5-6 লাখতো নহ'ল ইফালে কেৰাণী হৈ গ'ল প্লিজ চেঞ্জ দিছ মাইণ্ডছেট